ভাৰত আৰু চীনৰ মাজত থকা সীমাৰেখাক কি নামেৰে জনা যায়? ভাৰত আৰু পাকিস্তানৰ মাজত থকা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাক কি নামেৰে জনা যায়? এনেধৰণৰ প্ৰশ্ন আপোনালোকে সাধাৰণতে অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাসমূহত দেখিবলৈ পায়। Hello all government job aspirants. Welcome to Assam Government Exam Preparation Channel. আপোনালোকৰ কাৰণে নতুন এটি ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আমি আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা বা ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীছৰ বিষয়ে আলোচনা কৰিম। কোন কোন দেশৰ মাজত থকা সীমাৰেখাক কি কি নামেৰে জনা যায় সেই বিষয়ে আলোচনা কৰোঁ আহক। যে প্ৰথমটো হৈছে আমাৰ মেকমোহন লাইন। মেকমোহন লাইন কি? সাধাৰণতে পৰীক্ষাসমূহত আহে যে মেকমোহন লাইন কি? মেকমোহন লাইন হৈছে ইণ্ডিয়ান চাইনা মানে ভাৰত আৰু পাকিস্তানৰ মাজত থকা এক আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা। ভাৰত আৰু পাকিস্তানৰ মাজত থকা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা কি নামেৰে জনা যায়? মেকমোহন লাইনেৰে। দ্বিতীয়তে হৈছে যে ৰেড ক্লিফ লাইন কি? ৰেড ক্লিফ লাইন হৈছে ইণ্ডিয়া আৰু পাকিস্তান মানে ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত থকা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা ৰেড ক্লিফ লাইনেৰে জনা যায়। তৃতীয়তে হৈছে যে ডুৰণ লাইন কি? ডুৰণ লাইন হৈছে পাকিস্তান আৰু আফগানিস্তানৰ মাজত থকা এক আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা। আপোনালোকে এতিয়া হয়তো কিছুমানে ভাবি আছে যে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা মানে কি? আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা মানে হৈছে যে দুখন ওচৰা ওচৰি দেশৰ মাজত থকা সীমাৰেখা কি বোলে? আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা। ইয়াৰ পিছত আহিছে আমাৰ 4 নম্বৰ যিটো আছে 17 পেৰেলেল লাইন কি? 17 পেৰেলেল লাইন হৈছে নৰ্থ ভিয়েটনাম আৰু ভিয়েটনামৰ মাজত থকা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা। ইয়াৰ পাছত আমাৰ আছে যে 38 পেৰেলেল লাইন কি? 38 পেৰেলেল লাইন হৈছে নৰ্থ কোৰিয়া আৰু ছাউথ কোৰিয়াৰ মাজত থকা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা। আনহাতে কেতিয়াবা আহে যে US আৰু কানাডাৰ মাজত থকা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা কি নামেৰে জনা যায়? সেইটো হৈছে আপোনালোকৰ 49 পেৰেলেল লাইন। হিণ্ডেনবাৰ্গ পেৰেলেল লাইন কি? হিণ্ডেনবাৰ্গ লাইন কি? জাৰ্মানী আৰু পলেণ্ডৰ মাজত থকা যিটো আপোনাৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা তাক হিণ্ডেনবাৰ্গ লাইনেৰে জনা যায়। ইয়াৰ পিছত আছে যে অৰ্ডাৰ নেচি লাইন কি? অৰ্ডাৰ নেচি লাইন হৈছে জাৰ্মানী আৰু পলেণ্ডৰে মাজত থকা এটা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা। কেতিয়াবা প্ৰশ্ন তেনেকৈ পৰীক্ষা তেনেকৈ আহিব পাৰে যে অৰ্ডাৰ নেচি লাইন কি? তেতিয়া আপোনালোকে লিখিব যে জাৰ্মানী আৰু পলেণ্ডৰ মাজত থকা এক আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা। ইয়াৰ পিছত আমাৰ 9 নম্বৰটো আছে যে মেগনট লাইন কি? মেগনট লাইনটো হৈছে আমাৰ জাৰ্মানী আৰু ফ্ৰান্সৰ মাজত থকা এক আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা। কিন্তু আকৌ কেতিয়াবা আপোনালোকৰ দিব পাৰে পৰীক্ষাত যে ছিগফ্ৰিড লাইন কি? সেইটো আপোনালোকে লিখিব লাগিব যে জাৰ্মানী আৰু ফ্ৰান্সৰ মাজত থকা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাক ছিগফ্ৰিড লাইন বুলি জনা যায়। তো ফ্ৰেণ্ডছ, আমাৰ আজিৰ ভিডিঅ'টো এইখিনিতেই সমাপ্ত কৰিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটোত আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ' আপোনালোকে পোনপ্ৰথমে লাভ কৰে। আৰু আপোনালোকক যদি এই বিষয়ে আৰু কিছু কথা জানিব লগা আছে আপোনালোকে কমেণ্ট কৰি আপোনালোকৰ কুৱেৰিসমূহ দিব পাৰে। ধন্যবাদ।